গুৱাহাটীৰ পৰা আহি আছিলোঁ, গতিকে আহি থাকোঁতে চকী গেটৰ আমি এইখন ব্ৰিজখন পাৰ হৈ থাকোঁতে মই দেখা পালোঁ মানে আমাৰ কাষত কিবা এটা মানে ডাঙৰ অনুষ্ঠান হৈ আছে। কি বা হৈ আছে মই এবাৰ যাব লাগিব আৰু আপোনালোকক দেখাওঁ। ৰ'ব, মই আগেৰে ঘূৰিব লাগিব এতিয়া, সেইটো ডাঙৰ কথা হৈছে। ৰ'ব, এইটো চাওকচোন, বা কিমান ডাঙৰ, বঢ়িয়া। দিয়ক দেখাই আছোঁ, ৰ'ব মই গৈ, ৰ'ব। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শ্ৰী বিগ্ৰহ প্ৰতিষ্ঠা স্বৰ্ণ জয়ন্তী মহোৎসৱ। এইখন চকী গেটৰ ব্ৰিজৰ আমি তলত আছোঁ, আৰু তলৰ পৰা আহি আপুনি এনেকৈ এইটো পিছফালে, মোৰ পিছফালে এটা ডাঙৰ গেট এটা দেখিছেনে? সেই ডাঙৰ গেটটোৰে আমি যাব লাগিব। এইটো গেট, আৰু এই এনেকৈ কিবা চাউণ্ডৰ বস্তু যায়ে আছে, এনেকৈ মানুহবিলাকো যাই আছে। এইবিলাক বহুত মানুহ আহিছে আজি। অনুষ্ঠানটো আজি নহয় যদিও কালি, কিন্তু এইফালেদি মানুহ এনেকৈ গৈ আছে। আহি আছোঁ, গতিকে মই এবাৰ ভিতৰলৈ সোমাই যাম বাৰু। ভিতৰত এনেকুৱা আৰু গোটেই বহুত আছে ডাঙৰ। চ' ফাইনেলি মই এইখিনি আহি পালোঁ। ইয়াতে আহি দেখিছোঁ বৰ ডাঙৰ আয়োজন, চাৰিওফালে বহুত মানে ঠাই, গোটেই ধুনীয়া ধুনীয়া পেণ্ডেল বনাই থৈছে, ভাল ভাল। আৰু মানুহ আজি নহয় বাৰু, কালিৰ পৰা আৰম্ভ হ'ব বুলি গম পালোঁ, কিন্তু মানুহ তথাপিও বহুতখিনি মানুহ ইয়াতে আছে। মই আপোনালোকক যিমানখিনি পাৰোঁ চাওঁ। এইফালে এটা ইমান ধুনীয়া পেণ্ডেল এটা বনাইছে, অতি সুন্দৰ। মই দেখুৱাই আছোঁ, ৰ'বচোন বাৰু। প্ৰস্তুতি পূৰা ইয়াতে পূৰা চলি আছে, আৰু মানে কামবিলাক এই লাষ্ট পৰ্যায়ত আছে চাগে। এতিয়া ধুনীয়াকৈ কিছুমান কাম কৰি আছে, মই আপোনালোকক দেখুৱাই আছোঁ বাৰু কি আছে। এইফালে আপোনাৰ ধৰক এইবিলাক এনেকৈ কৰি আছে, এইটো ধুনীয়া ডেক'ৰেশ্যন, ধুনীয়া কৰিছে, অলপ চাকি বঢ়িয়া হৈছে। আৰু আছে এইফালে, মই আপোনালোকক দেখাই আছোঁ দিয়ক। এইফালে এনেকৈ বনাইছে, এইফালে ধুনীয়াকৈ। মানে এনেকুৱা আমাৰ ইয়াতে ধৰক এনেকুৱা অনুষ্ঠান মই আগতে দেখা নাই বাৰু। আৰু ইমান ডাঙৰ কলেবৰত ইমান ডাঙৰ অনুষ্ঠান এটা হৈ আছে, আমি বহুতে গমেই পোৱা নাছিলোঁ একচুৱেলি। মই মাজতে এদিন আহোঁতে কিবা সৰু সুৰা কিবা কিবি হৈ আছিলে, মানে মাটি চাটিবিলাক ঠিক কৰি আছিলে, কিন্তু এনেকুৱা যে অনুষ্ঠান হ'ব এইটো কথা ভবা নাছিলোঁ। সেইকাৰণে মই অহাও নাছিলোঁ, কিন্তু আজি হঠাৎ দেখি ইমান আচৰিত হৈছোঁ। মানে ইয়াতে সঁচাকৈ বহুত আহি মানে ইমান ভাল লাগিছে মোৰ। গতিকে আপোনালোকক সেইকাৰণে দেখাব বুলি ভাবিয়েই মই ইয়াতে ভিডিঅ' কৰিলোঁ। মোৰ পিছফালে চাওকচোন, এইবিলাক কি ধুনীয়াকৈ বনাইছে। এইবিলাক ফুলৰ কাম কৰি আছে, পূৰা ফুলৰ কাম। এইটো এটা ষ্টেজ এটা হৈ আছে, বা বহুত ডাঙৰ ষ্টেজটো, মস্ত ষ্টেজ এটা বনাইছে দেই। কাম চলি আছে বাৰু পূৰা। এইফালে এনেকৈ আপোনাৰ সকলোৰে বাবে ভাণ্ডাৰা এনে বনাই দিছে, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা। এইফালে আগত আছে বৰপেটা, চিৰাং, বঙাইগাঁও, এনেকৈ এই পূৰা লাম্বাকৈ মানে চব ঠাইৰ মানুহৰ কাৰণে চাগে খোৱাৰ ব্যৱস্থা এনেকৈ হ'ব, পূৰা বনাইছে। বহুত ডাঙৰকৈ বনাইছে বাৰু কথাটো, একদম বহুত আছে এইবিলাক মানুহ। আৰু আজি যদিও অনুষ্ঠান হোৱা নাই চাগে, দূৰৰ মানুহবিলাক আজিয়ে আহিছে বহুত দূৰৰ পৰা, পূৰা একদম ভিৰ হৈ আছে। আৰু এইফালেও এটা ষ্টেজ আছে, এইটো এটা ষ্টেজ আছে এইফালেও, কি বা অনুকূল ঠাকুৰৰ এনেকুৱা মই নাম শুনিছোঁ আগতে, নাম নুশুনা নহয়, কিন্তু ইমান ডাঙৰ অনুষ্ঠান কৰিছে তেখেতসকলে। আৰু ভক্তও চাগে বহুত আছে, অনুৰাগী চাগে অনুকূল ঠাকুৰৰ বহুত আছে। গোটেই অসমৰ পৰা এতিয়া মানুহবিলাক আহিব। আজি যথেষ্ট মানুহ আহিছে, কিন্তু যথেষ্ট মানুহ আহিছে। ফিল্ডখন বহুত ডাঙৰ,
ফিল্ড নহয় আচলতে পথাৰ এইখন। এই পথাৰখন বহুত ডাঙৰ পথাৰ। এই পথাৰখন গোটেই তেওঁলোকে সজাই লৈছে চাৰিওফালে। আপোনালোকে দেখিছে পিছফালে বহুত আছে এইফালে পূৰা একদম ধুনীয়াকৈ চাৰিওফালে সজাই লৈছে। আৰু মই যেতিয়া বাহিৰৰ পৰা আহি আছোঁ তেতিয়া দোকানো বহুত দোকান বনাইছে মানে দোকান দিছে বৰ ধুনীয়া, ৰাস্তাটো বৰ ধুনীয়াকৈ বনাইছে। গতিকে ব্যৱস্থা বৰ ধুনীয়া। গতিকে মই অনুকূল ঠাকুৰৰ তেখেতৰ অনুৰাগীসকলে যিটো এটা ইয়াতে ব্যৱস্থা কৰিছে অতি সুন্দৰ, ভাল লাগিছে। আৰু আমাৰ ওচৰতে একেবাৰে চেংচাৰীৰ ওচৰত এইটো চকী গেটৰ ওচৰত চকী গেটত গতিকে ইমান ধুনীয়া এটা অনুষ্ঠান হৈ আছে আমাৰ ওচৰতে চকী গেটত। গতিকে মই আশা কৰিছোঁ আপোনালোক আহিব। মানে ইমান ধুনীয়া অনুষ্ঠান এটা যদি আমাৰ ওচৰত আছে আৰু আমি যদি নাহোঁ তেনেহ'লে আমাৰ বেয়া লাগিব। গতিকে 4 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালি ৰবিবাৰে অনুষ্ঠানটো আছে। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ এবাৰ আহিব আৰু আহি এবাৰ অনুষ্ঠানটো চাই যাব। সঁচাকৈ বৰ ভাল হৈছে আৰু মানে ভাল হৈছে মানে আচলতে বৰ ধুনীয়াকৈ সজাইছে। বাকী অনুষ্ঠানটো কি ময়ো নাজানো, অনুষ্ঠানটো কেনেকৈ হ'ব ময়ো নাজানো। মই চাব আহি যিটো ভব্যতা, ইয়াৰ যিটো বিশালতা সেইটো দেখা পাই সেই ইয়াতে আহিলোঁ আৰু আপোনালোকক দেখুৱাম বুলি আহিলোঁ। আপোনালোকেও চাওক আৰু পাৰিলে অহাকালি আহিব। মই আহিবলৈ চেষ্টা কৰিম, যদি আহোঁ নিশ্চয় ভিডিঅ' বনাম। আৰু যদি আহিব নহয় কিবা কাৰণত তেনেহ'লে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে আহিব। বহুত সময় থাকিলোঁ ইয়াতে, সঁচাকৈ বৰ ভাল লাগিছে। আৰু বহুত ডাঙৰ ঠাই, ঘূৰি শেষ কৰিব নোৱাৰি। ইমান চাৰিওফালে ঘূৰি শেষ কৰোঁতে বহুতখিনি সময় লাগি গ'ল মোৰ। গতিকে মই আৰু বেছি সময় নাথাকোঁ ইয়াতে, মই যাম। বেলেগ কাম এটাও আছে, মই আচলতে বেলেগ কামৰ কাৰণে ওলাই আহিছিলোঁ, আহি ইয়াতে সোমাই গ'লোঁ। গতিকে আপোনালোকক যিখিনি পাৰোঁ দেখুৱালোঁ। এইফালে আপুনি মোৰ পিছফালে চাব পাৰে, এটা ডাঙৰ ষ্টেজ এটা বনাই আছে ধুনীয়া। আৰু এইটো বৰ ডাঙৰ পেণ্ডাল, বহুত মানুহ ইয়াতে বহি থাকে, কিবা মিটিং হ'ব, মিটিঙত শুনিব পাৰিব, বহুত মানুহ সোমাব পাৰিব। গতিকে বহুত ডাঙৰ এটা অনুষ্ঠান আমাৰ ইয়াতে হৈ আছে। আৰু মই আহিলোঁ, আহি মই চালোঁ, আপোনালোকক দেখুৱালোঁ। আপোনালোকে কেনে পালে আপোনালোকে জনাব। আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব। আৰু যদি আহিব মন থাকে তেনেহ'লে আহিব পাৰে। একদম আপোনাৰ চকী গেটৰ যিখন অভাৰব্ৰিজ আছে, অভাৰব্ৰিজখনৰ একেবাৰে তলতে যিখন ফিল্ড আছে, পথাৰ আছে, সেই পথাৰখনতে হৈ আছে। আপোনালোক সকলোকে আহিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ।